দুৰ্নীতিয়েই এতিয়া নীতি হৈছে ৰূপহীহাট উন্নয়ন খণ্ডত। তেনে এক দুৰ্নীতিৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ফাকলি পঞ্চায়তত। ৰূপহীহাটৰ ফাকলি পঞ্চায়তটোত ধৰ্মীয় অনুষ্ঠানৰ টকাও বাদ পৰা নাই লুণ্ঠনৰ পৰা। পঞ্চায়তটোত ধৰ্মীয় অনুষ্ঠানৰ নামত এই দুৰ্নীতি সংঘটিত কৰিছে পঞ্চায়ত সচিব ৰুফুল আমিনে। পঞ্চায়তটোত যোৱা বৰ্ষৰ ২৫ আগষ্টত ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই চতুৰ্দশ বিত্তীয় বৰ্ষৰ আঁচনিৰ অধীনত ফাকলি ঈদগাহ ময়দানৰ মেহৰাজ নিৰ্মাণৰ নামত ১৯,৬৯,৮৬৩ টকাৰ আধাৰশিলা স্থাপন কৰিছিল। উক্ত আঁচনিৰ অধীনত বহিষ্কৃত পঞ্চায়ত সচিব ৰুফুল আমিনে মাত্ৰ ৬-৭ লাখ টকাৰ কাম কৰি বাকী টকা আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ তুলিছে ঈদগাহ কমিটিয়ে। ঈদগাহ কমিটিয়ে সংবাদ মাধ্যমৰ জৰিয়তে আধৰুৱা হৈ থকা ঈদগাহৰ মেহৰাজৰ কাম সম্পূৰ্ণ কৰি দিবলৈ ৰূপহীহাট উন্নয়ন বিষয়াৰ ওচৰত দাবী জনাইছে। আজি আমাৰ ফাকলি আঞ্চলিক ঈদগাহ কমিটিৰ যিটো মুকলি মঞ্চৰ এটা স্কিম আমাৰ ৰূপহীহাট বিধায়কৰ জৰিয়তে প্ৰায় ২০ লাখ টকাৰ মঞ্জুৰি দিছিলে। এই স্কিমটো আমাৰ ফাকলি গাঁও পঞ্চায়তৰ সচিব ৰুহুল আমিনৰ জৰিয়তে আৰু এটা তেওঁ ক'ৰ পৰা তেওঁ নিজেই জানে এটা নিৰ্মাণ কমিটি বনাই প্ৰায় ২০ লাখ টকাৰ তেওঁৰ মূল দেখাত ৫-৬ লাখ টকাৰ কাম হৈছে। তাৰো ৫-৬ লাখ টকাৰ কোনো হিচাপ দাখিল কৰা নাই। এইখিনি কাম কৰি এটা বৃহৎ এলেকাৰ য'ত নেকি প্ৰায় ১৬টাৰ পৰা ১৮টা গাঁৱৰ মানুহ ইয়াত বছৰত ২ বাৰ আহি নমাজ পঢ়ে, এনেকুৱা এটা পবিত্ৰ স্থানৰ টকা এনেকুৱা এটা সচিব আমাৰ গাঁও পঞ্চায়তৰ ফাকলি গাঁও পঞ্চায়তৰ সচিবৰ জৰিয়তে যিটো আত্মসাৎ আমি তীব্ৰভাৱে আমাৰ ঈদগাহ কমিটিৰ পৰা আমি গৰিহণা তেওঁক দিছোঁ। আৰু এই আমাৰ ঈদগাহৰ যিটো ২০ লাখ টকাৰ যিটো স্কিমৰ বাকী টকাখিনি আত্মসাৎ কৰাৰ আমি বিভাগীয় তদন্ত বিচাৰিছোঁ আৰু ইয়াৰ উচিত বিচাৰ হ'ব লাগিব। ইয়াৰ আমাৰ সম্পূৰ্ণ কামখিনি পুনৰাই হোৱাৰ কাৰণে আমি আপোনালোকৰ মিডিয়াৰ ছ'চিয়েল মিডিয়াৰ হওক যিটো মিডিয়াৰ ৰুহুল আমিন যিটো ছেক্ৰেটাৰী এতিয়া নুৰুল হুদা ML যিজন আছে তাৰ লগত কি ঘনিষ্ঠ সম্পৰ্ক আছে নাই। মই জনামতে এই ছেক্ৰেটাৰী দুৰ্দান্ত ছেক্ৰেটাৰী তেওঁ কেইদিনমান আগতেও এই কিছুমান ১,০০০ টকাৰ কাৰণে তেওঁ আমবাগানৰ দায়িত্বত থকা তেওঁ ছাছপেনশ্যন হৈ আছিলে। এতিয়া হয় ছাছপেনশ্যন হৈ বৰ্তমান তেওঁ লখিমপুৰত বা ক'তবা তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ দুৰ্দান্ত ছেক্ৰেটাৰীজনক আমি পাৰিলে আজি আমাক এনেকুৱা লাগিছে এই ছেক্ৰেটাৰীজনক যদি আমাৰ সন্মুখত থাকিলেহেঁতেন আমি ৰাইজে তেওঁক কেনেকৈ আজি শাস্তি দিলোহেঁতেন এইটো আমাৰ মনৰ এটা আৱেগ আছিলে। যি হওক এই কি আহ্বান জনাব? আমি চৰকাৰক আহ্বান জনাইছোঁ এনেকুৱা এজন চৰকাৰী কৰ্মচাৰীয়ে এনেকুৱা এটা বৃহৎ পবিত্ৰ এটা ঈদগাহৰ পইচা তেওঁ আত্মসাৎ কৰিছে, তেওঁৰ যাতে তেওঁক উচিত বিচাৰ কৰে আৰু তদন্ত কৰি পেলাই তেওঁৰ যিটো শাস্তি পাব লাগে এইখিনি আমাৰ বিভাগীয় তেওঁক দিব লাগে। আৰু বাকী আমাৰ যি আধৰুৱা কাম হৈ আছে এই কামখিনি আকৌ পুনৰাই পূৰ্ণভাৱে আমাৰ পূৰ্ণ টকাত যিখিনি ২০ লাখ টকা আছিলে সেই কামখিনি হ'ব লাগে। লিখিত কিবা অভিযোগ দিছেনে? আমি লিখিত অভিযোগ দিছোঁ প্ৰায় আজি 10 দিন আগত আমি ৰাইজৰ তৰফৰ পৰা আমি জানিব পাৰি আমি প্ৰাথমিকভাৱে ভিডিঅ' আমি জনাইছিলোঁ যে এটা বৃহৎ কেলেংকাৰী হৈছে, আপুনি ইয়াৰ তদন্ত কৰক। আজিলৈকে আমি এই তদন্তৰ কোনো সূত্ৰ পোৱা নাই। উন্নয়ন খণ্ডটোৰ নাম কি? আমাৰ উন্নয়ন খণ্ডটোৰ নাম হ'ল ৰূপহী উন্নয়ন খণ্ড। ঈদগাহৰ সাধাৰণ সম্পাদক মোৰ নাম সাইফুল ইছলাম। আমাৰ ঈদগাহৰ ৰাজহুৱা সভাত আমাৰ স্থানীয় বিধায়ক নুৰুল হক চাহাবে ঈদগাহৰ মেহৰাবখন বনাই দিব বুলি প্ৰতিশ্ৰুতি দিছে। সেইমতে তেওঁ ফাকলি গাঁও পঞ্চায়তৰ পৰা 14 ফাইনেন্সৰ পৰা প্ৰায় ২০ লাখ টকা মঞ্জুৰি দিছে আৰু ইহঁতেই নিজেই কাম কৰি আছে। আৰু কাম আমাৰ সভাপতি ঐতিহ্যমানে অলপ চোৱা চিতা কৰিছিল, মালবিলাকে আহিলে ৰিডাকশ্যন কৰিবৰ কাৰণে তাক দায়িত্ব দিয়া হৈছিল। ইয়াৰ বাহিৰে আমাক একো জনোৱা নাই আৰু কাম পেণ্ডিং হৈ আছে। মাজে সময়ে মোক আমাৰ উপসভাপতি ঐতিহ্যমানে মোক লৈ গৈছিল, যোৱাৰ পিছত সিহঁতলৈ বহিলোঁ, বহাৰ পিছত কৈছিল আমি কাম কমপ্লিট কৰি দিম। কোনে কৈছিলে? সাধাৰণ সম্পাদক গাঁও পঞ্চায়ত ছেক্ৰেটাৰী ৰুহুল চাহাবে কৈছিল যে সম্পূৰ্ণ কাম শেষ। কথাটো হ'ল আপোনালোকৰ এবছৰ আগতে কৈছিল, এতিয়ালৈকে
কাম সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হয় মানে বিচাৰি পোৱা নাযায়, ছাছপেঞ্চ হৈ আছে। 1 টাইম টকাটো উঠালে গম পালোঁ আমাৰ কাম হ'ব লাগে। কিমান টকাৰ কাম আছিলে? কাম আছিল প্ৰায় 20 লাখ টকা। হৈছে কিমান টকাৰ কাম কৰিছে? 6 লাখৰ ওপৰত নহয়, 6 বা 7 লাখ বাকী টকাখিনি আত্মসাত কৰিছে। আমি চেষ্টা কৰি আছোঁ। কমিটিটো গম পায় নেকি? না আমাৰ ইণ্ডিয়া কমিটি আমি নাজানো, কাগজ বনাইছে আমি নাজানো। 19-20 বছৰ আছিলে কামটো? 19 আৰু 20 আছিলে কাম সম্পূৰ্ণ কৰা নাই। ৰহুল ছেক্ৰেটাৰী কোনোবাই প্ৰেচিডেণ্ট বনাইছে কিবা আছিল নাজানো, কিন্তু আমাৰ কথা আছিল যে আমাৰ ঈদগাহৰ মেহৰাবটো আমাৰ MLA বনাই দিব। যোৱাকালি আমি কাৰ্যকৰী কমিটিৰ সিদ্ধান্ত লৈছোঁ, MLA ওচৰত যোৱা হ'ব, MLA সোধা হ'ব কামটো কিয় আদৰা হৈ আছে। এনে কিবা MLAৰ ঘনিষ্ঠ আছে নেকি ছেক্ৰেটাৰীজন? গাঁৱত নাজানো, একে গাঁৱৰটো MLA এই গাঁৱৰ ছেক্ৰেটাৰী এই গাঁৱৰ মানুহ ঘনিষ্ঠ হ'ব পাৰে, হ'ব পাৰে। কিন্তু কথা হ'ল কি আমাৰ কামটো হ'ব লাগে ভাই, কামটো হ'ব লাগে। আপোনালোকে যদি আহিছে ভাল পাইছোঁ। উত্তৰ নগাঁৱৰ অন্যতম মৰ্যাদা সম্পন্ন শিক্ষা অনুষ্ঠান দীপজ্যোতি বিদ্যাপীঠ 2021-22 বৰ্ষৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ নামভৰ্তি চলি আছে। উন্নত শৈক্ষিক পৰিৱেশ, অৰ্হতা আৰু অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱাৰ লগতে CCTV তত্বাৱধানৰ ব্যৱস্থা। আপোনাৰ সন্তানৰ সুনিশ্চিত শৈক্ষিকতাৰ শিক্ষাখণ্ড দীপজ্যোতি বিদ্যাপীঠ, কাছখাইটি, মাগুৰমাৰী, নগাঁও, অসম। নামভৰ্তিৰ বাবে আজিয়েই অনলাইন কৰক www.dorpon.ahsec.online.in অথবা www.ahsec.assam.gov.in। অধিক জানিবৰ বাবে 9101760838 অথবা 99573653887 7002270 845 নম্বৰত যোগাযোগ কৰক আজিয়েই।